নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দেখাবলৈ বিচাৰিছোঁ আমেৰে বনাব পৰা তিনিটা ৰেচিপি। আমৰ বতৰ এতিয়া, গতিকে কেতিয়াবা আমাৰ ঘৰত আম ইমানেই বেছি হৈ যায় যে আমি কি বনাম কি নবনাম ভাবিয়ে নাপাওঁ নহয় জানো। আজি মই তিনিটা ৰেচিপি আইচক্ৰীম, লাচ্ছি আৰু পুডিং আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আহকচোন আৰম্ভ কৰোঁ আমাৰ ৰেচিপিকেইটা। প্ৰথম ৰেচিপিটো হৈছে MangoLassi। ইয়াৰ বাবে আমি এটা আম মিহিকৈ কুটি লৈছোঁ, 1 কাপ দৈ লৈছোঁ, 2 চামুচমান চেনি লৈছোঁ আৰু এচুকুপানমান নিমখ লৈছোঁ। নিমখটো আপোনালোকে নল'লেও হয়, কিন্তু মই অকণমান দিছোঁ। আটাইখিনি মিশ্ৰণ আমি মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰত বাকি ল'ম। গৰমৰ দিনত লাচ্ছি খোৱাটো খুবেই ভাল। এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় সকলোৱে ভাল পাব। আটাইখিনি বাকি লৈ মই গ্ৰাইণ্ডাৰত দিম। যদি আপোনালোকে অকণমান পনীয়া হোৱাটো বিচাৰে তেতিয়াহ'লে ইয়াৰ লগত অকণমান পানীও এড কৰি দিব পাৰে, কিন্তু মই অকণমান গোটাকৈ ৰাখিছোঁ আজি। আৰু লাচ্ছিৰ ওপৰত গাৰ্নিছ কৰিবলৈ মই অলপ পিস্তা আৰু কাঠবাদাম কাটি লৈছোঁ। 40 ছেকেণ্ডমানৰ ভিতৰতে আপোনালোকৰ ৰেডি হৈ যাব লাচ্ছি। যদি ঠাণ্ডা কৰি ভাল পায় তেতিয়াহ'লে ইয়াক ফ্ৰিজত ৰাখি খাব পাৰে। মই যিহেতুকে ফ্ৰিজৰ দৈ ব্যৱহাৰ কৰিছিলোঁ, তেনেকৈয়ে পৰিৱেশন কৰিলোঁ ওপৰত অলপ পিস্তা বাদাম দি। এতিয়া আহক নেক্সট ৰেচিপিটোলৈ। নেক্সট ৰেচিপিটো আইচক্ৰীম আৰু পুডিঙৰ বাবে আমি একেলগে তৈয়াৰী কৰিম। প্ৰথমে আমৰ বাকলি গুচাই আমখিনিৰ পিউৰি বনাই লৈছোঁ। পিউৰিখিনি ৰেডি হোৱাত তাক অন্য এটা পাত্ৰত ৰাখিলোঁ। এতিয়া মই আনফালে চচপেনত আধা লিটাৰ গাখীৰ গৰম হ'বলৈ দিছোঁ। গাখীৰৰ পেকেটত যে অলপ লাগি থাকে সেইখিনি ইউটিলাইজ কৰিবৰ বাবে মই কিছু পানী দি এটা বাতিত লৈছোঁ। মানে ইয়াতে মই কৰ্ণফ্ল'ৰখিনি গুলি পিনে ব্যৱহাৰ কৰিম। এতিয়া কৰ্ণফ্ল'ৰ ডাঙৰ চামুচেৰে 2 চামুচ গুলি লৈছোঁ। পানীখিনিত ভালকৈ গুলি ল'ব যাতে ইয়াৰ মাজত কোনো লাম্পছ নাথাকে। তাৰপিছত গুলি লোৱা কৰ্ণফ্ল'ৰখিনি গাখীৰখিনিৰ লগত মিহলাই দিব আৰু খুব ভালকৈ লৰাই দিব যাতে ভালকৈ মিহলি হৈ যায়। এতিয়া গাখীৰখিনি অলপ গৰম হোৱাত তাত আপোনালোকৰ আন্দাজ অনুসাৰে চেনি দিব। মই 5 চামুচমান চেনি দিছোঁ, মিঠা খাই ভাল পালে, আৰু 1 চামুচ বা 2 চামুচ বেছিকৈও দিব পাৰে। চাওক, কৰ্ণফ্ল'ৰখিনি দিয়াৰ পিছত আমাৰ গাখীৰখিনি গোটা হৈ আহিলে। এতিয়া তাৰ পৰা আধা গাখীৰ মই অন্য এটা পাত্ৰত ৰাখিছোঁ, সেইখিনিৰে আইচক্ৰীম বনাম। সেইখিনি একেবাৰে ঠাণ্ডা হ'বলৈ দিব আৰু যিটো গাখীৰ আছিলে সেইটো একেবাৰে চিমাৰত ৰাখি তাৰ ওপৰত মই আধা মেংগো পিউৰি মিহলাই ল'লোঁ। আটাইখিনি ভালকৈ মিহলাই ল'ব। আগতেই কৈছোঁ কাষ্টাৰ্ড পাউডাৰৰ লগত বনালে কিন্তু বেছি টেষ্টি হয়, কিন্তু মই আজি আইচক্ৰীম বনাবৰ বাবে কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিলোঁ। এতিয়া মই ইয়াতে 1 চামুচ ভেনিলা এক্সট্ৰেক্ট মিহলাই ল'লোঁ। এইটো নাথাকিলে নিদিলেও কথা নাই। মিশ্ৰণখিনি নমাই ঠাণ্ডা হ'বলৈ দিয়ক। এটা বাতিত মই বাকি লৈছোঁ। এই বাতিকেইটা মই ৰেফ্ৰিজাৰেটৰত ভৰাই ঠাণ্ডা কৰি পিনে পিছত খাম। আনফালে কৰ্ণফ্ল'ৰৰ পুডিংখিনি একেবাৰে ঠাণ্ডা হোৱাৰ পিছত গ্ৰাইণ্ডাৰত দিলোঁ। সেইখিনিৰে আমি আইচক্ৰীম বনাম। তাৰ লগতে মেংগো পিউৰিখিনিও বাকি ল'লোঁ। আৰু অকণমান গাখীৰৰ সৰ আছিলে, গাখীৰৰ ক্ৰীম যদি থাকে, সাধাৰণতে গাখীৰ গৰম কৰিলে সৰ ওলাই, তাকে মই কাঢ়ি ৰাখিছিলোঁ, ফ্ৰিজত থৈছিলোঁ, সেয়াও দি দিলোঁ। বজাৰৰ পৰা আনা ক্ৰীম ব্যৱহাৰ কৰা নাই, ঘৰত যি আছিলে এভেইলেবল সেয়াই ব্যৱহাৰ কৰিছোঁ। এতিয়া সেইখিনি ভালকৈ গ্ৰাইণ্ডাৰত 40 ছেকেণ্ডছমানৰ কাৰণে গ্ৰাইণ্ড কৰি স্মুথ কৰি ল'ব। দেখিছে ইমান ধুনীয়া মিহি হৈছে। এইখিনি এটা এয়াৰটাইট কণ্টেইনাৰত বাকি ল'ম। এইখিনি ৰেডি কৰি ফ্ৰিজত 2.5 ঘণ্টামানৰ বাবে ৰাখিব লাগিব। 2.5 ঘণ্টাৰ পিছত তাক আমি উলিয়াই আনি পুনৰ গ্ৰাইণ্ড কৰিম। এয়া দেখিলে নহয়, মই ৰাতিটোৰ বাবে ঠাণ্ডা হ'বলৈ দিম। সাধাৰণতে আইচক্ৰীম হ'বলৈ 6 ঘণ্টামান লাগেই, কিন্তু এই মাজতে গ্ৰাইণ্ড কৰি ল'লে আৰু বেছি
ভাল হয় আইচক্ৰীমটো বনোৱাতে। দেখিছে নহয়, এতিয়া মই আইচক্ৰীম বনোৱা আছিলে মোৰ তাত, দেখিছে বাচ্ছাই ভাঙি কি অৱস্থা কৰিছে, দুডাল কোনোমতে বাকী আছে, তাতেই দিছোঁ। সিহঁতক এনেকৈ ষ্টিকত ভিতৰত ভৰাই দিলে খাই খুবেই ভাল পায়। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, যি ডিছপ'জেবল কাপ পায় নহয়, সেই কাপত পিউৰিখিনি ভৰাই তাৰ মাজত এডাল ষ্টিক দি দিব আৰু তেনেকৈ ফ্ৰিজাৰত ঠাণ্ডা হ'বলৈ দিব। মই এইখিনি ৰেডি কৰি লৈছোঁ। বাকী থকা পিউৰিখিনি আনটো কণ্টেইনাৰত বাকি ল'ম। এতিয়া তাত ঢাকনি লগাই আমি আটাইখিনি ফ্ৰিজাৰত 6 ঘণ্টামানৰ বাবে ঠাণ্ডা হ'বলৈ দিম। মই যিহেতুকে ইভিনিং কৰিছিলোঁ, সেয়েহে মই গোটেই ৰাতিটোৰ বাবে থৈ দিছোঁ। কিন্তু পুডিংখিনি 2 ঘণ্টামান ৰখাৰ পিছতে খাবলৈ ৰেডি হৈ গৈছে। পুডিংখিনিৰ ওপৰত মই কুটি লোৱা আম কেইডোখৰমান আৰু অলপ পিস্তা বাদাম ধুনীয়াকৈ সজাই পৰিৱেশন কৰিছোঁ। আচলতে খাবলৈ যেনেকুৱাই নহওক কিয়, কিন্তু পৰিৱেশনটো ধুনীয়া হ'লে দেখিলেই খাওঁ খাওঁ লাগে, নহয়নে? অলপমান টেষ্ট কৰি চাইছোঁ কেনেকুৱা লাগিছে। বঢ়িয়া। মইতো ল'ৰাই তাৰ লগত চকলেট বিস্কুট লগাই খাই দিলে। এতিয়া পিছদিনাখন আইচক্ৰীম উলিয়াইছোঁ। চাওক, আইচক্ৰীমো ৰেডি হৈ গৈছে। আইচক্ৰীম বনোৱা দেখা পাই ল'ৰাই ইমান উৎপাত লগালে, এডাল মানে উলিয়াই তাক দিব লগা হৈ গ'ল। এডাল কোনোমতে আছে বাচি, সেইডালকে দেখাইছোঁ মই। বজাৰত পোৱা আইচক্ৰীম পপষ্টিকলছৰ দৰে দেখিবলৈ হোৱা নাই জানো? আপোনালোকেও নিশ্চয় ট্ৰাই কৰি চাব। একেবাৰে উজু হয় ৰেচিপিটো, নহয় জানো? বিশেষকৈ আপোনালোকৰ ঘৰত যদি বাচ্ছা আছে, সিহঁতে খাই খুবেই ভাল পাব। এয়া মই বাকী থকা আইচক্ৰীমখিনি বাউলত উলিয়াই ল'লোঁ আৰু ওপৰত টুটি ফুটি দি সজাই লৈছোঁ। কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ ৰেচিপিকেইটা চাই? যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।